ৰাতিপুৱা উঠাৰ অভ্যাসটো পুনৰ কৰিছোঁ। নহ'লে পাছত কলেজ খুলিলে দিগদাৰ হ'ব। জাপ মাৰি উঠিলোঁ বিচনাৰ পৰা। ঘৰত কেৱল দেউতা উঠিছে। বা আৰু মা শুইয়ে আছে। মুখখন ধুই দেউতাক চাহ একাপ কৰি দিলোঁ। মই নিজে গৰম পানীত মৌ দিলোঁ আৰু নেমু চেপি খালোঁ। এতিয়া অলপ মনটো ভাল লাগিল। দেউতাক ক'লোঁ, মই ওলাই যাওঁ অলপ, খোজকাঢ়ি আহোঁ। দেউতাই ক'লে, ঘৰৰ চোতালতে খোজকাঢ়িলেই হয়চোন। এইবুলি কওঁতেই গেটৰ ওচৰ পালোঁগৈ। সোনকালে ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে ওলাই আহিলোঁ। খোজকাঢ়ি যোৱা বাটত চিনাকি মানুহ দেখিলোঁ। কাৰোবাক মাতিলোঁ, কাৰোবাক আকৌ হাঁহি এটা মাৰি পাৰ কৰিলোঁ। সৌটো দেখোন অঞ্জন, গছজোপাৰ তলত বহি আছে। ওচৰ চাপিলত ভাগৰুৱা যেন অনুভৱ হ'ল। মই বহিয়ে ল'লোঁ। তাক মাতিলোঁ, কিয় ইমান দিন খবৰ খাতি নাই? সি আকৌ ক'লে, গুড মৰ্ণিং। মই তাক ইমান দিনৰ পাছত লগ পোৱাৰ বাবে সকলো পাহৰি খবৰ সুধিলোঁ, কিন্তু সি খুব ধৈৰ্যৰে হাঁহি এটা মাৰি মোক গুড মৰ্ণিং বুলি ক'লে। ভাল লাগিল, কিন্তু মোৰ প্ৰশ্নৰ উত্তৰটো মই নাপালোঁ। পুনৰবাৰ নুসুধিলোঁ। এই ৰাতিপুৱাখনতেই লাজ পাই দিনটো বেয়া কৰি নলওঁ। 5 মিনিট জিৰাই সময়টো চালোঁ। 8 বাজিবৰ হ'ল। নাই, দেউতা ৰৈ আছে চাগে। মাহঁতো উঠিল বোধহয়। গৈ থকাটোৱেই উচিত। যাব লওঁতেই সি ক'লে, ক'লৈ যাওঁ? মই ক'লোঁ, যাওঁ, দেৰিয়ে হ'ল জিৰাওঁতে। সি আকৌ ক'লে, তোৰ লগত কথা আছে, আজি আবেলি গৈ আছোঁ তহঁতৰ ঘৰত। ময়ো সময় চাই তৎক্ষণাত হ'ব বুলি কৈ গুচি আহিলোঁ। ঘৰলৈ আহি চাহ ৰুটি খাই পঢ়া টেবুলত বহিলোঁ। ইমান গাল এছাইনমেণ্ট দিছে লকডাউন বুলি। খঙেই উঠি যায়। পঢ়া টেবুলত বহিলে মোবাইলটো লগত থাকেই। গান শুনিম বুলি পিছে পাছত পঢ়া বাদ দি মোবাইলহে চোৱা হয়। হোৱাটছএপটো খুলি ষ্টেটাছ চালোঁ এফালৰ পৰা। তেনেকুৱাতে দেখিলোঁ অঞ্জনৰ ষ্টেটাছ। When problems never leave you, you feel like living your life. আৰে, এনেকুৱা আকৌ কি হ'ল? ষ্টেটাছটোৰ ৰিপ্লাই একো নিদিওঁ মই। আহিম বুলি কৈছিলেই যেতিয়া আহিবই চাগে। পিছে মই এতিয়াহে ভালকৈ ভাবি চাইছোঁ, ইমান দিনে মোক লগ নোপোৱা ল'ৰা এটা ঘপককৈ মোৰ লগত কি কথা থাকিব পাৰে? ময়ো অথনি সময়ৰ চিন্তাতে তৎক্ষণাত হ'ব বুলি ক'লোঁ। এতিয়াচোন ভয়হে লাগিছে। অৱশ্যে সি মোৰ বহুত ভাল বন্ধু এসময়ৰ। স্কুলত পঢ়ি থাকোঁতে টিফিন চুৰ কৰি খোৱাৰ পৰা ক্লাছৰ বাহিৰত আঁঠু কঢ়ালৈকে সকলোবোৰ কৰি পাইছোঁ একেলগে। সেইবোৰ ভাবি মিচিককৈ হাঁহিলোঁ। মা আহি মোবাইলটো কাঢ়ি নিলে। কিয়? কিহৰ হাঁহি? দিনটো ফোন ফোন ফোন। পঢ়া শুনা নাই আৰু। পঢ়া শুনা নকৰিলে কি কৰি খাবি? এতিয়া দিনবোৰ বহুত জটিল হৈ গৈ আছে, আগৰ দিন নাই। এইবোৰ কথা কৈ কৈ মায়ে মোবাইলটো বিচনাত পেলাই গুচি গ'ল। শুনিব পৰালৈকে মায়ে গালি পাৰিয়ে আছিল। হয় দেই, পঢ়িব লাগে। ইপিনে আবেলি লগৰ ল'ৰা অহাৰ কথা। এতিয়া অলপ পঢ়ি নেদেখালে তাৰ আগতো লাজহে পোৱাব এইবোৰ কৈ কৈ। মহেঞ্জোদাৰো হাৰাপ্পা সভ্যতাৰ কথা পঢ়োঁতেই দুপৰীয়া ভাত খাবৰ হ'ল। ভাত খাই উঠি টোপনিয়ে হেঁচা মাৰি ধৰিলে। ৰাতি শোৱা নাছিলোঁ বাবেই চাগে। অলপ শুই দিওঁ বুলি বিচনাত পৰি দিলোঁ। মোবাইলত গান লগাই ল'লোঁ। কেনি টোপনি গ'ল গমকে নাপালোঁ। চকু মেলি মোবাইলটো চালোঁ। 7:30 বাজিল। অঞ্জন আহিম বুলি চোন নাহিলে। কি বা হ'ল? মেছেজ এটাকে দিওঁ নেকি? নালাগে থাক। এনেই ক'লে চাগে আৰু।